Hey channel, welcome to my guys. তো সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এতিয়া ছাতি লগাই আছো ঘৰৰ চৌহদত। ছাতি লৈ গৈ আছো লগাব মানে থব ঘৰৰ চৌহদত এই লগত। তো এইটো গাহৰি গঁৰাল হয়, তো ইয়াতে এটা দি দিলোঁ এগছি চাকি। তো এইবাৰ নাদৰ পাৰত এটা দিছোঁ। এই ক'ত নুমাই যায়, নুমাই গ'ল সিহাটো আগুৱাই দি ইটোৰ আগুৱাই দি। তো গাইছ বতৰটো খুবেই বেয়া, একদম পুৰা ঢেৰকেনি মাৰি আছে। তো কেনেকুৱা বা কৰে বতৰটো, না ছাতিগিলা গোটেই নুমাই যায়। তো চাওঁ কি হয়। তো গাইছ আৰু এক খোৰ জ্বলাই দিলোঁ ইয়াতে। মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, শৰাই এখনি দিবানে তুমি, শৰাই এখনি দিবানে তুমি, নিকা হৃদয়ত থাপি, নিকা হৃদয়ত থাপি। তো গাইছ যিহেতু আমাৰ ধান খেতি নাই, তো তাৰ কাৰণে এনেকৈ মানে ঘৰৰ চৌহদত চাকি বন্তি লগাই নিয়মটো পালন কৰিছোঁ আৰু। মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, শৰাই এখনি দিবানে তুমি।